এই পানী আহিছে পানী আহিছে ইয়াত পানী আহি গৈছে অলপ প্লেনিংটো চেঞ্জ হৈ গ'ল ইফালে সোমাইছিলো কিন্তু আকৌ ওলাই গুচি আহিলো মানে কি হ'ল এফালে বোলে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তাতে বোলে ৰাস্তা ব্লক হৈ আছে চ' ইফালে নাযাওঁ নাযাই পেলাই এতিয়া আকৌ আমি ইফালে যাম এতিয়া এই ফোন আহি থাকে আপোনাৰ আপোন আৰু এতিয়া আকৌ আমি এতিয়া গৈ আছোঁ কালেক্টৰৰ ফালে গৈ আছোঁ এইখন ইফালে যাব নিদিয়ে অৰুণাচল এই দেখি আছে লাইটবিলাক এইবিলাকে হৈছে অৰুণাচল বালিমূৰ টাউনখিনি আমি আকৌ অৰুণাচলে পাই গ'লোঁ মানে ৱেলকাম টু বালিমূৰ মই এতিয়া খোজকাঢ়ি দিছোঁ আমি গাড়ীত আহি আছোঁ আমি অকণ খোজকাঢ়ি দিছোঁ সিহঁতক এইকেইটাক আমি খোজকাঢ়ি দিছোঁ এইকেইটা খোজকাঢ়ি আহি আছে আমি দুটা গাড়ীত আহি আছোঁ কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ এই লাইট জ্বলি আছে চেণ্টাৰটো দেখিছে আপোনালোকে এইখিনি হৈছে অৰুণাচল দিনত ফাৰ্ষ্ট ঠাণ্ডা এটা খাব লাগে ঠাণ্ডা দিনত এইটো তাৰপিছত খাব লাগে ম'ম' এতিয়া পূৰা ম'ম' মাৰিছে তাৰ আহি পোৱা নাই আমাৰ গাড়ী আহি গ'ল এই গৈছে যে বুবলুই গাড়ী চান লগাই এচি দে আমি এইবিলাক ঠাণ্ডাত নাযাওঁ দেই গৰমত নাযাওঁ অকিম বহুত দিনত তোমাক দেখা পালোঁ এই বুবলু এইফালে আগফালে নেদেখাওঁ কোন আছে আমি এতিয়া আমি গৈ আছোঁ ফুৰিবৰ কাৰণে ট্ৰেইনিং নাই গৈছোৱে মই গাড়ীখন লৈ ওলাই আহিলোঁ গোটেইকেইটা তামোল এখন ধুনীয়া তেনেকৈ ওলাই আহিছোঁ গোটেইকেইটা কোনো প্লেনিং নাই ক'ত যাম মানে ভাবিছোঁ ওলাই কিনে এতিয়া গৈ আছোঁ কোপাটি ওচৰ পাইছোঁ ভাবিছোঁ অৰুণাচল নহয় আৰু কালেক্টৰৰ ফালে যাম বুলি ভাবিছোঁ আৰু এই ৰাস্তাটো মাজবোৰে ৰাস্তাটো বৰ ধুনীয়া বহুত দিন যোৱা নাই যিহেতু তাতে গৈ আছোঁ গৈ পেলাই চাহ তাহ খাওঁ কি কৰোঁ দেখা আপোনালোকক ভিডিঅ'টো আপোনালোকে চাব এনজয় ভূটানৰ পৰা যাওঁতে ভৰাই লৈ যাবি এতিয়া ভূটানৰ পৰা ফুল টেংকি আমি আহি আমাৰ সুন্দৰকৈ আহি আছোঁ আমি ৰাস্তা দি দেখিলে আপোনালোকে টাইম লেছো দেখালোঁ ৰাস্তাৰ ভিডিঅ' দেখালোঁ এতিয়া আহিখিনি কি বা জেগা পালোঁ নামটো নাজানো মানে কি হয় আমি সদায় ইফালে আহি থাকোঁ কিন্তু 2023 মানে ইফালে অহা হোৱাই নাই তো 2023 চনৰ প্ৰথমটো যাত্ৰা আমাৰ ইফাললৈ যিহেতু আমি অৰুণাচল ইফালেই মাৰিছিলোঁ টাৱাং ইফালে মানে ভৈৰৱকুণ্ড হৈ মাৰিছিলোঁ এতিয়া আমি মাজবাজৰ যোনটো ৰাস্তা হয় ৰাস্তাটো দি আহিছোঁ তো অকণমান সিফাললৈ যাম আৰু পাহাৰকেইখনৰ ওচৰলৈ ভাবিছোঁ নৰ্মেলি যোনটো ৰাস্তা দি গৈ থাকোঁ আমি সিফালে দি নাযাওঁ তো বেলেগ এটা ৰাস্তা আছে অলপ মানে দেখাম মই আপোনালোকক সেই ৰাস্তাটো সোমাই যায় আৰু লাগি গ'ল গুগল পে'ত পইচা যোৱা নাই গুগল পে' পইচা কাটি দিলে এই দাদাই গুগল পে' পইচা যোৱা ফোন পে'ত পইচা যোৱা নাই তেল ভৰাওঁতে পইচা নাই এতিয়া আমাৰ ফোন পে'ত দিব লগা হৈছে পইচা যোৱা নাই তই কিমান তেল ভৰালি 480 টকা তেল ভৰালি নেকি নে বোলো 500 টকা ভৰালি নকয় পইচা মাৰিছে তেল ভৰাই বেয়া কথা এইটো অঁ ময়ে মাৰিলোঁ এই ভাই সি মেইন এইটো মেইন মই জুম কৰি দেখাই দিছোঁ চাই পেলাই চা এইটো মেইন জুম কৰি দেখাই দিছোঁ ই মেইন গ'ল এইটো মোবাইলত দেখা দে আপোনাৰ তাত গৈছে নাই চাওক গম পাইছোঁ এইটো 360 আমি এতিয়া যাব লাগে আগলৈ ব্লক আজি কিবা গৈ পোৱাই নাই মাজবাট মাত্ৰ পালোঁ এয়া মাজবাট টাউন পিছফালে তিনিটা বহিছোঁ গাড়ীখনে অলপ কষ্ট পাইছেও কিন্তু বোলো দেই তিনিটা বহাৰ কাৰণে অলপ বেছিকৈ লৈ পইচা চবৰ পৰা 20-30 টকাকৈ
গম পাইছা নাই অঁ আৰু 20-30 টকাৰ নানে নাপায় যি হওক নহওক 20-30 টকাতে বেছিকৈ দিলেও তাৰ লাভ সি হেৰি খাব বাবুল গাম খাব সি আজিকালি চুইং গাম বাবুল গাম চুবাই থাকে বাবুল গাম খাব আমি গৈ আছোঁ সুন্দৰকৈ এয়া মাজবাট টাউন এখন দেখা বাবুলে বাবুল গাম খায় মানে ববুলুৰ নাম বাবলু অঁ চৰি ববুলুৰ নাম বাবুল নহয় ভুল হৈছেতো ববুলুৰ নামটো বিল্লাল শ্বেখে খায় বাবুল গাম আৰু ইয়াৰ অকণ লেভেল অকণ আছে ইয়াৰ দেই এই মাজত বহিছে লেভেল আছে ই আকৌ একেবাৰে লেভেলতে মোবাইল টিপি আছে নকওঁ আৰু সেইটো নন্দা অ' ছাৰ মুনু এই মুনু ভালে আছা আৰু মই বস্তু এটা দেখাওঁ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ দেই আৰু ই আমাৰ ড্ৰাইভাৰ অকণ মই ৱাইডত কৰি দিছোঁ এইটো আমাৰ ড্ৰাইভাৰ এই ড্ৰাইভাৰটোক আমি নগদ 320 টকা দি আনিছোঁ দলগাঁওটো ক'ত মাজবাটৰ পৰা অকণ আগত আৰু হেণ্ডিমেন চাওঁ নাচাওঁ কি এইফালে হেণ্ডিমেন এইটো ত' এই আৰু ইয়াতে আপোনাক কথা এটা কৰি আপোনালোকে সকলোৱে কিজানি পাঠান ফিল্মখন চালে আমি এটাও পাঠান চোৱা নাই চাইছ নে কোনো পাঠান কোনে চাইছ ই চাইছে এনেই এইবিলাক কোনেও পাঠান চোৱা নাই তো আমি ভাবিছোঁ পাঠান চাওঁ নাচাওঁ নিজৰ কথা মোৰ চাবলৈ ইচ্ছা নাই নাচাওঁ পাঠানখন মই এতিয়া বৰ্তমান তো আমি এতিয়া বৰ্তমান ৰিলিজ হৈছে মানে আজি ৰিলিজ হৈছে ডক্টৰ বেজবৰুৱাটো ফ্ৰীতে পালে চাব পাৰি নেকি ফ্ৰীতে পালে চাব না ডক্টৰ বেজবৰুৱা ৰিলিজ হৈছে আজি 3 ফেব্ৰুৱাৰী তো আপোনালোকে যদি ভাবে অসমীয়া ফিল্মখন অসমীয়া ফিল্ম জগত আগুৱাই লৈ যাম বুলি তেতিয়াহ'লে ডক্টৰ বেজবৰুৱা চাব ধুনীয়াকৈ চাব সকলোৱে অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা আজি ৰিলিজ হৈছে ডক্টৰ বেজবৰুৱা 3 ফেব্ৰুৱাৰী ৰিলিজ হৈছে 3 ফেব্ৰুৱাৰী ৰিলিজ হৈছে ডক্টৰ বেজবৰুৱা তো মানে জনপ্ৰিয় অভিনেতা আদিল হুছেইন আছে লগতে আমাৰ জনপ্ৰিয় মানে সকলোৱে মৰমৰ জুবিন দাও আছে ফিল্মখনত সকলোৱে মুভিখন চাব ধুনীয়াকৈ কি আৰু ভাল লাগিব চাই অসমীয়া ফিল্ম চ' সেয়াই আৰু এতিয়া বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ আমি গৈ থাকোঁ ধুনীয়াকৈ আগলৈকে ৰখাই লওঁ পানী গুচি আকৌ আহিব সেইটো ঘূৰি থাকে ন দেখিছে বাগানত পানী মাৰি আছে আমাৰ দাদাই গাড়ীখন ধুৱাব অকণমান আমি ৰখি দিছোঁ এই পানী আহিছে চেঞ্জ হৈ গ'ল ইফালে সোমাইছিলোঁ কিন্তু আকৌ ওলাই গুচি আহিলোঁ মানে কি হ'ল এইফালে বোলে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে
তাতে বোলে ৰাস্তা ব্লক হৈ আছে, চ' ইফালে নাযাওঁ, ফোন আহিছে দেখাই দে নাযাই পেলাই এতিয়া অকণ আমি ইফালে যাম এতিয়া। দেখাই দে এই ফোন আহি থাকে, ফোন আহা ফোন আৰু এতিয়া আকৌ আমি এতিয়া গৈ আছোঁ কালাকটাঙৰ ফালে গৈ আছোঁ। আমি লোকেল মানুহ বুলি ওলাইছে যি গান সেইটো माल पिएंगे हम तो माल पिएंगे मगरी कर बाटी में माल पिएंगे हम तो माल पिएंगे माल चखना और আহোঁতে আহোঁতে আমাৰ আন্ধাৰে হৈ গ'ল পুৰা। Finder on Myntra to shop for বজাই আছোঁ গান, that are just right for you. মানে ক'তো ৰখাৰ প্লেনিংটো চেঞ্জ হৈ গ'ল অকণমান। ইফালে গৈছিলোঁ সোমাই কিন্তু কাম চলিছিল, ক'লোঁ মই আপোনালোকক নোসোমালোঁ, ওলাই কিনে গুচি আহিলোঁ ইফালৰ পৰা। এতিয়া যাওঁতে মানে আন্ধাৰ হৈ গ'ল। এতিয়া কি আৰু অকণমান ধুনীয়া নজাৰা দেখাও নাপাম কিজানি হয়তো, তথাপিতো মই আপোনালোকক বস্তু এটা দেখাওঁ। ঐ কুকুৰৰ পোৱালি এফালে আপোনালোকক বস্তু এটা দেখাম যে ইয়াৰ পৰা কালাকটাঙৰ যোনটো ৰাস্তা হয় মাজবাৰৰ পৰা বালিমূৰৰ যোনটো ৰাস্তা হয়, বালিমূৰৰ পৰা লাইটটো দিছোঁ মানে পোহৰটো নাইকিয়া হৈ গ'ল ন, পোহৰটো নাইকিয়া হৈ যায় ন, চ' মানে বালিমূৰৰ যোনটো ৰাস্তা হয় এইফালে গৈ আছোঁ। ইফালৰ পৰা ভৈৰৱকুণ্ড কোনফালে ওলাব পাৰে মই আপোনালোকক দেখাই দিম। আমি চিধা চিধি গৈ আছোঁ, বালিমূৰ মানে বালিমূৰ নোপোৱা আগতে ৰাস্তাতে সোমাই যাব লাগে। ত' মই দেখাই আছোঁ আপোনালোকক কোনফালে যাব লাগে, ভৈৰৱকুণ্ড কেনেকৈ পায় আপোনালোকে, ত' চাই থাকক আপোনালোকে অকণমান। mulia sehera di lagi jadi turtupa boleh hati kapal naik saya kukur nahi bidai timbangi mutina zabi murmatate saya kukur nahi bidai timbangi mutina zabi murmatate ya gawar mudahi ya lokal mudahi jongaul dai khabak Indonesia lagi আজি ক'তো ৰখাই নাই ভালকে, ইয়াতে জাষ্ট অকণমান এনেই ৰখিলোঁ। কি দেখাম আৰু ইফালে এই আৰু আন্ধাৰ আন্ধাৰ হৈ গ'ল, এতিয়া বহুত দেৰি হৈ গ'ল, মোকে ভালকৈ দেখা নাই কিজানি আপোনালোকে, আন্ধাৰ হৈ গৈছে পূৰা। এতিয়া মুখখন দেখাইছোঁ অকণমান, আজি বেছি ৰখা হোৱাই নাই, জাষ্ট গাড়ীতে ঘূৰি থকা হৈছে ধুনীয়াকৈ। মানে আমি ৰাইড এটা লৈছোঁ আৰু সৰু সুৰা আনি আমি গাড়ী ৰাইড আৰু এতিয়া ইয়াৰ পৰা যাম। ইফালৰ পৰা গৈ আপোনালোকক মই ভৈৰৱকুণ্ড কেনেকৈ ওলাই কোনফালে ৰাস্তাৰে ওলাই দেখাম। ভৈৰৱকুণ্ড গৈ ম'ম' খাম, ম'ম' খাই আকৌ ঘৰ অকণমান ভিতৰৰ আৰু সৌখন বৰ্ড মানে দেখিছে নাই আপোনালোকে, এইখন টেঙা 120 কিলোমিটাৰ টেংগা আহিছে টেংগা। তাৰপিছত যদি আমি টাৱাং যাওঁ 310 কিলোমিটাৰ, আমি টাৱাংটো আহি গৈছোঁ ন গৈ পেলাই। তাৰপিছত তেজপুৰ 261 এই আৰু কৈছোঁ আৰু যদি যায় কোনোবা এফালে তেজপুৰ এনেই ফুৰি কিনে আপোনালোকে এইফালে গৈ মানে কে ইউ টাৰ্ণ আহিব লাগিব, এইফালে ইউ টাৰ্ণ আহিব লাগিব। এইখন এইফালে যাব নিদিয়ে অৰুণাচল, এই দেখি আছে লাইটবিলাক, এইবিলাকে হৈছে অৰুণাচল বালিমূৰ টাউনখন। এইখন এইফালে সোমাব নিদিব, পাছ লাগিব সোমাবৰ কাৰণে চেকপোষ্টটোৰ পৰা, কিন্তু আমি ইফালে নাযাওঁ, মানে আগৰ পৰা ঘূৰি যাম আৰু ইফালে আমি এইখন টাউনখন। এয়া অঁ নাপালোঁ ন আৰু চলি আছে কনষ্ট্ৰাকশ্যনৰ। এই লাইট জ্বলি আছে চেণ্টাৰটো দেখিছে আপোনালোকে, এইখিনি হৈছে অৰুণাচল। আমি একদম পূৰা অৰুণাচলৰ ওচৰত, যিহেতু অৰুণাচলৰ পৰা গৈ আহিলোঁ টাৱাং, তথাপিতো দেখাইছোঁ এইখন পূৰা এয়া অৰুণাচল, মানে অৰুণাচলৰ পূৰাই আৰু এইবিলাক এয়া আমি আকৌ অৰুণাচলে পাই গ'লো মানে। ৱেলকাম টু বালিমু। আমি বালিমু পাই গ'লো, মানে বালিমুৰ বালিমুৰ চেক পোষ্টৰ পৰা আমি ওলাই আহিলোঁ। আমি অৰুণাচলতে পূৰা টিপটপ যোৱাৰ পিছৰ পৰা এতিয়া আমি ইয়াৰ পৰা অৰুণাচলৰ পৰা মানে এতিয়া ভৈৰৱকুণ্ড ৰাস্তাটো আমাৰ ফালে ওলাই যাম। পাৰি কিন্তু ইমান কেছ নাই। সৰুকে ৰাইড দি দিওঁতে আমি পুৰা অৰুণাচল আহি পাই গ'লো, কি ক'ম আৰু। পাৰি কিন্তু কালাকটাঙৰ ফালে, কালাকটাং কি দিনাই গুচি যাব পাৰি, 5 দিন নালাগে।
ঘূৰিব নাই দিনত আৰু এইটো ৰাস্তাটো ইফালে গুচি গ'লো আমি অৰুণাচল টাৱাং দিৰাং যোনফালে যায় আপোনালোকে আৰু এতিয়া আমি এই ৰাস্তাটো দি যাম আমি ভৈৰৱকুণ্ডৰ ফালে অসমলৈ মই আপোনালোকে মোৰ যদি আগৰ ভিডিঅ' চাইছে তো দেখিছে আমি ইফালৰ পৰা আহিছিলোঁ আৰু ইফালে সোমাই গৈছে ভৈৰৱকুণ্ডতে আমি ইফালেদি গৈছিলোঁ টাৱাং যাওঁতেও আৰু এতিয়া আমি আকৌ ইফালেদি গৈ আছোঁ কিন্তু ৰখি আছিলোঁ ৱেষ্ট বেংগলৰ ৰাইডাৰ এইফালে আমাৰ পিছে পিছে ওলাইছিলে দেখি বেছি দিন হোৱা নাই বেছি দিনত জি এছ কেইটা নহয় আমাৰ লগত পিছত আহে এফ জি কেইটা আহে অঁ হিমাই বুলেট এখন যে আছিল ৰখিছিলে একেলগে মেগী খাব সেইদিনাখন ৰাতি হওঁতে মই ভিডিঅ' কৰি ভালকৈ দেখাব পৰা নাছিলোঁ যিহেতু গোপ্ৰ'টোৰ চাৰ্জ খতম হৈ গৈছিল আজি অকণমান দেখালোঁ কোনফালে কোনফালে আহিছিলোঁ আমি ইফালে এনেকৈ এতিয়া আমি আকৌ অসম সোমাই আহিছোঁ এয়া অৰুণাচল এয়া অসম মানে অলমষ্ট আমি অৰুণাচলতে আছোঁ গৈ আছোঁ অসমৰ ফালে এতিয়া আকৌ মানে ভৈৰৱকুণ্ড পালে আমি অসম পাই গ'লোঁ আকৌ কিন্তু এটা আগতে চেক পষ্ট আছে এইখিনিতে এইটো এটা ৰখাই মই ভিডিঅ' নকৰোঁ এতিয়া ভিডিঅ' কৰিব নিদিয়ে মই এতিয়া খোজকাঢ়ি দিছোঁ আমি গাড়ীত আহি আছোঁ আমি অকণ খোজকাঢ়ি দিছোঁ সিহঁতক এইকেইটাক আমি খোজকাঢ়ি দিছোঁ এইকেইটা খোজকাঢ়ি আহি আছে আমি দুটা গাড়ীত আহি আছোঁ লগ পাম দে পিছে বল ভৈৰৱকুণ্ড লগ ধৰিম চ' আমি ভৈৰৱকুণ্ড আহি পাই গ'লোঁ ইয়াতে আমি আগতে ৰখিছিলোঁ এবাৰ ঐ এইখন দোকান নতুনকৈ হৈ গ'ল দেখোন কিবা ৱাইন শ্বপ এইখন আমি সেইদিনাখন আমি চাহ টাৱাং যাওঁতে চাহ ক'ত খাইছিলোঁ আমি এই আগৰখন খাইছিলোঁ ইয়েছ ইয়েছ এইবিলাক টুৰিষ্টৰ গাড়ী মানে টুৰিষ্ট গৈ আছে ন টুৰিষ্ট পাৰ্মিট গাড়ী আমি চাহ খাইছিলোঁ এইখনত চাহ খাইছিলোঁ আমি আগৰবাৰ যাওঁতে অলমষ্ট ভৈৰৱকুণ্ড পাই গ'লোঁ সেইখন এই 5টা চলি যেনকে বহিব লাগে আমি আজি ইংলিছত কথা পাতিম হা ভৈৰৱকুণ্ড পাই গ'লো আগৰ ভিতৰত আপোনালোকে মোৰ ভৈৰৱকুণ্ড দেখিছেই দুটা পিকনিক প্লেচ যিহেতু ভৈৰৱকুণ্ড পিকনিক খাব অহা নহ'ল তথাপিতো মই ভৈৰৱকুণ্ডখন আপোনালোকক পিকনিকৰ সময়তে দেখালোঁ ধুনীয়াকৈ অকণমানকৈ ফালে আগতে আহিছোঁ ভিডিঅ' দেখাইছোঁ আপোনালোকক মই আজি মোৰ আৰু অৰুণাচল গ'লোঁ অৰুণাচলৰ পৰা আকৌ আমি অসম পাই গ'লোঁ আহি সুন্দৰকৈ গৈ আছোঁ তাকো আগত গৈ পেলাই ম'ম' খাম যাদু আমি আছিলোঁ অৰুণাচল আকৌ অসম বাহ 2 ঘণ্টাত জাৰ্ণি অসম অৰুণাচল আকৌ অসম গৈ আছোঁ এতিয়া ইণ্টাৰনেশ্যনেল মাৰিব পাৰিলোঁ কিন্তু মই দেখাইছোঁ আপোনালোক ইণ্টাৰনেশ্যনেলটো কোনটো হ'ব তো ইয়াৰ পৰা অকণমান গৈ তো দেখাইছোঁ মই আপোনালোকক এখন ধুনীয়া ৰিজৰ্ট ন এখন সুন্দৰ ৰিজৰ্ট এখন ধুনীয়া এখন এইটো শ্ল' কৰি দিবা প্লিজ শ্ল' কৰি দিবা অলপ এই ইয়াতে মই আগতে দেখাইছোঁ আপোনালোকক ভূটান যোৱা এইটো ৰাস্তা এই ৰাস্তাটো দেখিছে এই ৰাস্তাটো দি গ'লে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ পাই যাম মানে ভূটান যাব পাৰিম আমি তো ইণ্টাৰনেশ্যনেলটো আজি দিব নোৱাৰিম যিহেতু এইখন ধুনীয়া ৰিজৰ্ট বনাইছে নতুনকৈ লাইট দি থৈছে ভাল লাগিছে ৰিজৰ্টখন মানে ভিতৰত গৈছে নে কোনোবা আমি আহি পালোঁ ভৈৰৱকুণ্ড আহি পাই গ'লোঁ আমি ইয়াতে আগতে আমি য'ত ম'ম' খাওঁ ভৈৰৱকুণ্ড ৰখি পেলাই এতিয়া ম'ম' অৰ্ডাৰ দিছোঁ ম'ম' আৰু চাহ খাওঁ ম'ম' আৰু চাহ খোৱাৰ পিছত আকৌ আমি ঘৰলৈ যাম মানে আজি বেলেগ ৰাইড হৈ গ'ল আমাৰ ফাৰ্ষ্ট অসমৰ পৰা অৰুণাচলৰ পৰা আকৌ অসম কেনেকৈ ইণ্টাৰনেশ্যনেল ৰাইড মাৰি দিব পাৰিলোঁ আমি আগতো যদি সোনকালে আহিলোঁ হয় তেতিয়াহ'লে আমি ভূটানত সোমাব পাৰিলোঁ কিন্তু আমাৰ দেৰি হ'ল ন বহুত আন্ধাৰ হৈ গ'ল তো ভূটান সোমোৱা নহ'ল তো এতিয়া আমি ফাৰ্ষ্ট গ'লোঁ বালিমূৰৰ পৰা ভৈৰৱকুণ্ড পৰা এতিয়া আকৌ মানে ভৈৰৱকুণ্ডতে আছোঁ চাহ খাওঁ ম'ম' খাই আকৌ এইফালে ঘৰ মানে আমি তো এনজয় কৰি দিওঁ ভিডিঅ'টো অকণমান চাওক আমি ম'ম' খাওঁ দেখাওঁ আপোনালোকক দিনত ফাৰ্ষ্ট ঠাণ্ডা এটা খাব লাগে ঠাণ্ডা দিনত এইটো তাৰপিছত খাব লাগে ম'ম' এতিয়া পূৰা ম'ম' মাৰিছে তাৰ আহি পোৱা নাই বেচাৰটো বেয়াও লাগে আহি পোৱা নাই ম'ম' পূৰা মাৰিছে মই ঠাণ্ডা কোকা-কোলা আৰু ম'ম' খাই লওঁ মই ঠাণ্ডা খাই মজা লাগে থেংক ইউ চাহটো দিয়ে নেকি মোক চাহটো দি দিয়ে আমাৰ খালা বাবু এতিয়া ফোন পে' নাই খালা
ফোন পে নাই ATM আছে ATM হে আছে ফোন পে নাই পইচা দিয়ে টিকটক ভিডিঅ'কেইটা খাই ল'লোঁ দেখিছে এয়া আকৌ চাওমিন বনাব অৰ্ডাৰ দিছোঁ তো পইচা কাৰো হাতত নাই 30 টকামান আছে ফোন পে আছে বুলি ভাবিছিলোঁ নহ'ল এতিয়া এটিএমত আমাৰ দাদাই বহি আছিল যে দাদাটো গ'ল এতিয়া বোলে এই ভিডিঅ' অন আছে মই এনি টাইম মনে ৰাখোঁ ভিডিঅ' এতিয়া মনে থাকে পাব্লিকক মূৰ্খ পাইছ কিয়? চাওমিন বনাবও দিছ অ। পইচাও নাই পইচাও নাই কি মুখ্য আৰে আমি পইচা আছে আমাৰ তাত ফোন পে'ত আছিলে ঠিক আছে ই সুধিলে বাইদেউ ফোন পে' আছে কৈছে নাই দাদাক পইচা দিলোঁ নাই এছিষ্টেণ্টক ATMলৈ পইচা আন বুলি কিবা ক'বা তুমি কিবা ক'বা ক কিয় কি হ'ব চেষ্টা হৈ যাব কি চেঞ্জ হ'ব গ্ৰ'থটো নামি যাব তই কোন এতিয়া এইটো বুবলু মিৰ্জা কালি মোক আকৌ চিনি পাই আকৌ তই কোন বুলি কৈছে মোক সৰুৰে পৰা একেলগে খেলা একেলগে পঢ়া ই মানে ক্ৰিকেট খেলিছিলোঁ আমি সৰুতে ই এক বলত মানে সদায় লেভেল দিয়ে 6 মাৰিম বুলি সদায় লেভেল দিয়ে ই কিন্তু ই মানে কি কৰে যেতিয়া খেলখন পৰিছে টুৰ্ণামেণ্টখন আমাৰ মানে আমি ক্লাছ 4ত আছিলোঁ টুৰ্ণামেণ্ট মানে স্কুল টুৰ্ণামেণ্ট ক্লাছ 4ত আমি ক্লাছ 3 লগত ন বোলো ই কেপ্টেইন এক বলত 0 মাৰা মানুহ এক বলত 0 মাৰে হ'ব নোৱাৰে এক বলত 0 মাৰে কেপ্টেইনক লেভেল দিয়ে আমি হাৰাম বুলি এক বলত 0 মাৰা মানুহ তুমি মাষ্টাৰ এইবিলাক কেপ্টেইন মই ভাল খেলিছোঁ মই 10-15 ৰান কৰিছোঁ তাতে তেতিয়া 0 মাৰে লৈ গৈছে 0 মাৰ আৰু মোৰ বেট দি বেট ধৰিছিলি মনত আছে তই মোৰ বেট দি বেট ধৰি 0 মাৰিছিলি খেলবিনে অৰ্ডাৰ দিলোঁ চাওমিন এই অসীমৰ পৰা লৈছে দেই মই ভিডিঅ' দেখাই দিম মই অসীমৰ চাওমিন এইটো অসীমৰ চাওমিন এইটো চন্দনে লৈ আছে আমাক ভগাই দিছিলে ই ল'লে মই ল'লোঁ ভগাই লৈছে আকৌ এই অসীমে আকৌ ইয়াৰ পৰা ভগাই লৈছে বুজিছে কি কি মানুহ দেখিছে মাংস লৈছে অসীমৰ পৰা এইবিলাক খাই থাকে ঐ খা অসীমৰ আহিলে ভিডিঅ'টো মই দেখাম কিন্তু বস্তু খাই থাকে চাওমিনটো মাৰি ল'ব লাগিব চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টোত মানে কি আৰু জাষ্ট ফুৰিলোঁ আৰু গ'লোঁ ঘৰৰ পৰা গৈ পেলাই মাজবাটৰ পৰা একদম আকৌ অৰুণাচল বালিমুৰ পৰা আকৌ ঘৰ মানে ভৈৰৱকুণ্ড ঘৰ জাষ্ট এনেই সৰু ভিডিঅ' এটা বনালোঁ আজি মন গ'ল গোটেইকেইটা ওলাই আহিলোঁ চ' বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ সকলোকে আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ চাই থকাবিলাকে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বালিখিনিৰ কাৰণে হৈছে গমে পালে কি